ফ্ৰেন্ডছ মাটিমনৰ কথালৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে ইতিমধ্যে গম পাইছে যে কৰোনা ভাইৰাছ যেটো চীনৰ উহান চহৰৰ পৰা আৰম্ভ কৰি এতিয়া গোটেই বিশ্বতে আতংক সৃষ্টি কৰিব ধৰিছে। আজিৰ ভিডিঅ'ত মই কৰোনা ভাইৰাছ কি সেই বিষয়ে বিশেষ একো নকওঁ, কাৰণ ইয়াৰ ওপৰত বহুত ভিডিঅ' আছে, আপোনালোকে চাই ল'ব পাৰিব। মই মোৰ ভিডিঅ'ত আজি আমাৰ শিশুসকলক এই কৰোনা ভাইৰাছৰ পৰা কিদৰে দূৰত ৰাখিব পাৰি, অৰ্থাৎ আমি অভিভাৱকসকলে এই কৰোনা ভাইৰাছৰ পৰা আমাৰ শিশুসকলক দূৰত ৰাখিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে কথা পাতিম। তাৰ আগতে মই কৰোনা ভাইৰাছৰ লক্ষণ আৰু কৰোনা ভাইৰাছ কিদৰে বিয়পে সেইটো জনাই থব বিচাৰিছো। কৰোনা ভাইৰাছৰ মূল লক্ষণসমূহ হৈছে কাহ, চৰ্দি, জ্বৰ, কাহি উশাহ লোৱাত কষ্ট পোৱা, মূৰৰ বিষ, মূৰ ঘূৰণি, গা বেয়া লগা, গাঁঠিৰ বিষ ইত্যাদি। সচৰাচৰ আমি জ্বৰ হলে যিবিলাক লক্ষণ দেখিবলৈ পাওঁ সেইবিলাক লক্ষণে এই কৰোনা ভাইৰাছৰ লক্ষণসমূহ। গতিকে এনেকুৱা কিবা এটা লক্ষণ দেখিলে অতি শীঘ্ৰে ডক্তৰৰ পৰামৰ্শ লোৱা উচিত। এই কৰোনা ভাইৰাছ আক্ৰান্ত ব্যক্তিৰ হাঁচি, কাহ বা ব্যক্তিয়ে ব্যৱহাৰ কৰা ৰুমাল, মাস্ক, হাত মোজা আদিৰ পৰা বিয়পিব পাৰে। আহকচোন এতিয়া এই কৰোনা ভাইৰাছৰ পৰা আমাৰ শিশুসকলক কিদৰে বচাই ৰাখিব পাৰি, অৰ্থাৎ আমি অভিভাৱকসকলে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে সেইটো জানি লওঁ। 1 নম্বৰ হৈছে আমাৰ ঘৰৰ বা কাষৰ কোনোবা যদি কাহ, চৰ্দি আদি এই লক্ষণবিলাক দেখিবলৈ পোৱা যায় তেন্তে শিশুটিক তেনে ব্যক্তিৰ পৰা দূৰত ৰাখক আৰু সেই ব্যক্তিগৰাকীক অতি শীঘ্ৰে ডক্তৰৰ পৰামৰ্শ ল'বলৈ কওক। 2 নম্বৰ হৈছে বাহিৰৰ পৰা অহাৰ লগে লগে ঘৰৰ যিকোনো ব্যক্তিয়ে ভালদৰে চাবোনেৰে বা এন্টিছেপ্টিক হেণ্ড ৱাছেৰে হাত ধুৱে যেন আৰু শিশুটিকো ঘনাই হাত ধুৱাই থাকিব। 3 নম্বৰ হৈছে একেদিন পৰাপক্ষত শিশুসকলক জনসমাগম থকা ঠাই যেনে ৰেল ষ্টেচন বা বজাৰ, হস্পিটেল আদিলৈ নিনিব। 4 নম্বৰ হৈছে শিশুটিক যেতিয়া ঘৰৰ বাহিৰলৈ লৈ যোৱা হয় তেতিয়া ভাল কোৱালিটিৰ মাস্ক আদি পৰিধান কৰাব। 5 নম্বৰ হৈছে শিশুসকলক জীৱ-জন্তুৰ পৰা দূৰত ৰাখক। যদিও কোৱা হয় যে বনৰীয়া জীৱ-জন্তুৰ পৰা এই ভাইৰাছ বিয়পে, কিন্তু ঘৰচীয়া জীৱ-জন্তুৰ পৰাও শিশুসকলক দূৰত ৰখা উচিত। 6 নম্বৰ হৈছে যিহেতু এই ভাইৰাছ বাদুলিৰ পৰা বিয়পে বুলি কোৱা হয়, গতিকে ফল আদি কিনোতে ভালদৰে চাইহে কিনিব যে তাত বাদুলিয়ে কামুৰিছে নেকি বা বাদুলিয়ে খোৱা আছে নেকি সেইটো ভালকে চাই ল'ব। 7 নম্বৰত যিমান পাৰে ঘৰখন চাফ চিকুণকৈ ৰাখিব। 8 নম্বৰ হৈছে মাংস, কণী আদি ভালদৰে সিজাইহে শিশুটিক খুৱাব। শিশুক বুলি নহয়, ঘৰৰ মানুহো যাতে ভালদৰে সিজাইহে খায় আৰু মাংস কটাৰী আদি ভালদৰে ধুৱে যেন। 9 নম্বৰ হৈছে শিশুটিক লেতেৰা হাতেৰে নাক, মুখ, চকু আদি চুবলৈ মানা কৰিব, অৰ্থাৎ সিহঁতক ভালদৰে বুজাই দিব যে লেতেৰা হাতেৰে নাক, মুখ, চকু আদি নুচুব। শেষত ক'ব খুজিছো যে এই ভাইৰাছৰ লগত আমি সকলোৱে যুঁজ দিব লাগিব, তাৰ কাৰণে আমি সকলোৱে সচেতন হ'ব লাগিব। ঘৰৰ কোনোবাৰ বা ওচৰৰ কাৰোবাৰ এই লক্ষণবিলাক দেখিলে অতি শীঘ্ৰে ডক্তৰৰ পৰামৰ্শ ল'বলৈ ক'ব আৰু বেছি ভয় কৰিব নালাগে, কিন্তু নিজৰ সাৱধানতাৰ কাৰণে ডক্তৰৰ পৰামৰ্শ লোৱাটো বহুত জৰুৰী। আজিলৈ আহো, এই ভিডিঅ'টি আন অভিভাৱকৰ লগতো শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টি হেল্পফুল বুলি ভাবিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।